2025-26 বৰ্ষত যিসকলে ইণ্ডিয়ান আৰ্মিত আবেদন কৰিব বিচাৰে বা ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰত যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ফিমেল কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব নাই আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সীমা কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব লগতে যদিহে আপোনালোকে এনে ধৰণৰ অসমৰ নতুন নতুন চাকৰিৰ জাননী বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল অগ্নিবীৰৰ ইণ্ডিয়ান আৰ্মিৰ বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলি আনমেৰিড ফিমেল কেণ্ডিডেট সকলেহে আবেদন জনাব পাৰিব অৰ্থাৎ যদিহে আপোনালোকে এতিয়ালৈকে যদি বিবাহ হোৱা নাই বিয়া নোহোৱা ছোৱালী কেণ্ডিডেট সকলেহে ইয়াত আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 12 মাৰ্চ 2025 তাৰিখৰ পৰা 10 এপ্ৰিল 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2025 তাৰিখ অৰ্থাৎ 10 এপ্ৰিল পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ ফাৰ্ষ্ট এক্সাম অনুষ্ঠিত কৰা হ'ব ইয়াৰে জুন মাহত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ অসমৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয় সেই ষ্টেট সকলৰ বা সেই ৰাজ্যসকলৰ কেণ্ডিডেট সকলে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ কেটেগৰী হৈছে অগ্নিবীৰ জেনেৰেল ডিউটি বা জিডি ওমেন মিলিটাৰী পুলিচ ইয়াত যদি আপোনালোকৰ বয়সৰ সীমা যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে 17 বছৰ 6 মাহৰ পৰা 21 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বা যদি আপোনালোকৰ 21 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হৈছে আবেদন কৰিব পাৰিব লগতে ইয়াৰে শিক্ষাগত খৰখতা যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ 45% থাকিব লাগিব লগতে প্ৰত্যেকটো সাবজেক্টছত আপোনালোকৰ 33 এবভ থাকিব লাগিব বা 33 তলত থাকিব নোৱাৰিব যদিহে আপোনালোকে 33 তলত যদি এটাও সাবজেক্ট থাকে তেতিয়া হলে আপোনালোকে অগ্নিবীৰৰ ইণ্ডিয়ান আৰ্মি ওমেন কেণ্ডিডেট সকলে আবেদন জনাব নোৱাৰিব বন্ধুসকল যদিহে আপোনালোকৰ এলএমবি থাকে বা যদি লাইট মটৰ ভেহিকল যদি ড্ৰাইভিং লাইসেন্স থাকে তেতিয়া হলে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে প্ৰিপাৰেচন দিয়া হ'ব লগতে বন্ধুসকল ইয়াত যদি আপোনালোকে অলৰেডি ৰিটাৰ্ণত কোৱালিফাই হয় তাৰ পাছত আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব ফিজিক্যাল টেষ্ট ইয়াৰে আপোনালোকৰ ডেট অফ বাৰ্থ মেনশন কৰা হৈছে যদিহে আপোনালোকৰ 1 অক্টোবৰ 2004 চনৰ পৰা 1 এপ্ৰিল 2008 চনৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব ইয়াত যদি আবেদন কৰিব বিচাৰে আপোনালোকৰ 2008 চনৰ 1 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব লগতে ইয়াৰে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ যদি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে আপোনালোকৰ হাইট প্ৰয়োজন হ'ব ইয়াৰে আপোনালোকৰ 162 সেন্টিমিটাৰ আপোনালোকৰ হাইট থাকিব লাগিব লগতে আপোনালোকৰ ওয়েট ইয়াত দিয়া হ'ব ওয়েটৰ আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ডত যেনেদৰে আপোনালোকৰ সিলেবাস থাকিব ঠিক তেনেদৰে আপোনালোকৰ লোৱা হ'ব লগতে আপোনালোকৰ যদি স্পেশাল ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ 4 সেন্টিমিটাৰ হাইট ৰিলেক্সিবল দিয়া হ'ব অৰ্থাৎ যদিহে আপোনালোকে 5 ফুট 3 ইঞ্চি নাথাকে তেতিয়া হলে আপোনালোকে 4 ফুট 8 ইঞ্চি থাকিব লাগিব যিসকলৰ নৰ্থ ইষ্টৰ কাৰণে বা অসমৰ এসটি কেণ্ডিডেট সকলৰ কাৰণে এই ৰিলেক্সিবল দিয়া হৈছে যদিহে আপোনালোকৰ এসটি কেণ্ডিডেট হয় তেতিয়া হলে আপোনালোকে 4 ফুট 8 ইঞ্চি থাকিলে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে বন্ধুসকল যদিহে আপোনালোকৰ এনসিসি সাৰ্টিফিকেট থাকে তেতিয়া হলে আপোনালোকৰ এই ৰিটাৰ্ণত বোনাছ মাৰ্ক দিয়া হ'ব এনসিসি এ সাৰ্টিফিকেট 5 নম্বৰ এনসিসি বিত আপোনালোকৰ 10 নম্বৰ এনসিসি সি সাৰ্টিফিকেটত 20 নম্বৰ লগতে এনসিসি সি সাৰ্টিফিকেটৰ লগতে আপোনালোকৰ ৰিপাব্লিক ডেট যদি প্যাৰেডত যদি ক্যাম্প কৰা থাকে বা যদি তেতিয়া হলে আপোনালোকক 25 মাৰ্ক দিয়া হ'ব লগতে যদিহে আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন ভালদৰে চাব পাৰিব লগতে যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব